सुंदर सुंदर वो हसीना बड़ी सुंदर सुंदर নমস্কাৰ, মই জিংকি গগৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ দ্বিতীয়টো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু আপোনালোকে মোক ক্ষমা কৰিব, মই পোনপ্ৰথমে কৈছোঁ, কাৰণ মই প্ৰথম ইউটিউব চেনেল খুলিছোঁহে আৰু মোৰ ইমান কথা কোৱাৰ অভ্যাসো নাই আৰু মই নাজানো। আপোনালোকে যদি মোৰ কিবা ভুল দেখে আপোনালোকে মোক শুধৰণি কৰি কমেণ্ট বক্সত নিশ্চয় ক'ব। আৰু মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ মোৰ হাতেৰে বনোৱা এটা ব্ৰইলাৰ মাংসৰ তৰকাৰী। আপোনালোকে যদি ভাল পায় কমেণ্ট বক্সত নিশ্চয় ক'ব আৰু ভুল হ'লেতো ক'বই আৰু শুধৰণি কৰি দিব। আপোনালোকৰ লগত মই এতিয়া সেই তৰকাৰীটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া আপোনালোকে দেখিছে মই এতিয়া কেৰাহীখন জুইত বহাই লৈছোঁ। মই জুইতে বনাম, গৰম যদিও মানে জুইত বনালে বেছি ভাল লাগে আৰু মাংসৰ সোৱাদটো। এতিয়া মই তেল দি লৈছোঁ। তেলখিনি পকালৈ এতিয়া মই ৰৈ থাকিম, তাৰ পাছত পিঁয়াজ দিম। তেল পকিবই আৰু এতিয়া লাহে লাহে। আপোনালোকে জুইত বনাই বেছি ভাল পায় নে গেছত বনাই বেছি ভাল পায় মাংস? মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। এতিয়া তেলখিনি অৱশ্যে পকিলেই আৰু এতিয়া মই গোটা পিঁয়াজ এটা মই কাটি দিছোঁ। এতিয়া মই পিঁয়াজ দিছোঁ। এতিয়া মই পিঁয়াজখিনি 1 মিনিটমান ভাজি থাকিম আৰু ৰঙা পৰালৈকে। গেছত বনালে মই ল' ফ্লেমত বনাওঁ, তেতিয়া মই 2 মিনিটমান পিঁয়াজখিনি ভাজোঁ আৰু এতিয়া যিহেতু জুই মানে দপদপকৈ জ্বলিছে, সেইকাৰণে 1 মিনিটতকৈ কমকৈ ভাজিলেই হ'ব অৱশ্যে। এতিয়া মই পিঁয়াজখিনি অলপ এনেকৈ ৰঙা পৰালৈকে ভাজি লৈছোঁ। পিঁয়াজখিনি লাহে লাহে ৰঙা পৰিছে আৰু এতিয়া মই আদা আৰু নহৰু এনেকৈ মানে পেষ্ট কৰি থৈছিলোঁ, সেইখিনি মই দিম এতিয়া আদা নহৰু পেষ্টখিনি। আদা নহৰু পেষ্টখিনি মই একেলগে পিঁয়াজৰ লগতে ভালদৰে ভাজি ল'ম। তাৰ পাছত মই এতিয়া মাংসখিনি পিচটো দিম আৰু মোৰ এতিয়া মানে কি হৈছে জানেনে, এখন হাতে মই ভিডিঅ' কৰি আছোঁ আৰু এখন হাতে মানে দিছোঁ, সেইকাৰণে অলপ প্ৰব্লেমো হৈছে। আৰু জানেনে জুইকুৰা বহুত বিহু দেখালে, জুইকুৰা কালি ভালদৰে মানে জুইকুৰা নজ্বলিছিলে, সেইকাৰণে মানে অলপ টাইম লাগিলে কালি মাংস বনাওঁতে। আৰু এতিয়া মই মাংসখিনি দি দিছোঁ। এতিয়া মই মাংসখিনি অৱশ্যে 10 মিনিটমান গেছত বনালে ভাজোঁ আৰু মই এতিয়া ইয়াত 5 মিনিটমান ভাজিলেই হ'ব, কাৰণ যিহেতু জুইত বনাইছোঁ। এনেদৰে মই এতিয়া ভাজি থাকি মাংসখিনি প্ৰায় 5 মিনিটমান ভাজিলেই অৱশ্যে হৈ যাব। আৰু জুইৰ লগতে কথা, আৰু জুইকুৰা যদি ভালদৰে জ্বলে তেতিয়া মাংসখিনি মানে সোনকালে সিজিব। এতিয়া মাংসখিনি মই ভালদৰে আৰু এনেকৈ ভাজি লৈছোঁ। মই এতিয়ালৈকে অৱশ্যে হালধি আৰু নিমখ একোৱেই দিয়া নাই আৰু মই মছলা বেলেগ একো নিদিওঁ ইয়াত। এতিয়া মই লাহেকৈ ইয়াত হালধি আৰু নিমখ দিম আৰু ভালদৰে ভাজি লৈছোঁ। এতিয়া মই হালধি দিছোঁ, তাৰপিছত মই এতিয়া নিমখ দিম। নিমখ নিজৰ পৰিমাণ অনুযায়ী দিওঁ আৰু মই হ'লেও জুইত বনালে মই এটা কাম কৰি জানেনে, নিমখখিনি মই জুইত ছটিয়াই দিওঁ। মানে মই পোৱা শুনিছোঁ ককা আৰু মাহঁতেও কয় তেনেদৰে বোলে জুইত ছটিয়াই দিলে নিমখ কিয় দেখিছেনে।
মানে পৰিমাণটো মানে ধুনীয়াকৈ মিলি যায় মাংসলৈ, মাংস বুলি নহয় যিকোনো চব্জিৰ লগত ইমানটো য'ত বনালে তেনেকৈ মানে ছটিয়াই দিওঁ নিমখ। এতিয়া মই ধুনীয়াকৈ এইখিনি হালধি আৰু নিমখখিনি মাংসৰ লগত ভাজি দিম, ভালদৰে আৰু মিহলাই ল'ব লাগিব। অৱশ্যে মাংসখিনি সিজিলেই আৰু হালধি নিমখৰ লগত এতিয়া ভালদৰে আৰু অলপ সিজাই লওঁ। আপুনি যিমানেই হাত লগাব, মানে যিমানেই হাতা মাৰিব, সিমানেই আপোনাৰ মাংসখিনি ভালদৰে সিজিব। এতিয়া মই এইটো মছলা দিছোঁ, ধনিয়া পাউডাৰ। তাৰপাছত মই এইটো ৰেড চিলি মই নিদিওঁ, কাৰণ মই ৰেড চিলি বেয়া পাওঁ। এইটো মিট মছলা দিছোঁ মই অলপমান। তাৰপাছত মই দিম এইটো জিৰা পাউডাৰ অলপমান দিছোঁ। এতিয়া মই গোটেই মছলাখিনি আকৌ মিলাই মেলি মাংসৰ লগত ভালদৰে ভাজি লৈছোঁ। আপোনালোকে অৱশ্যে মোতকৈ বহুত ভালদৰে বনাব জানে, হ'লেও আৰু এতিয়া মই আলু দিলোঁ দেই, মই অৱশ্যে গোটেইখিনি আপোনাক ভিডিঅ' ভালদৰে কৰি দেখাব পৰা নাই, কাৰণ মই এখনতে মই ফোনটো ধৰিছোঁ, এখনতে মই চব্জি বনাইছোঁ, সেইবাবে আৰু এইখিনি আপোনাক মই অৱশ্যে শিকোৱা নাই দেই, আপোনালোকক মই এইখিনি একো শিকোৱা নাই, কাৰণ আপোনালোকে মোক মানে বহুত জানে আৰু মই নাজানো। বাছ আপোনালোকৰ লগত মই এইটো শ্বেয়াৰ কৰি মানে ভাল পাইছোঁ, আৰু মই ভাবিলোঁ মনতে মাংস বনোৱা এইটো ট্ৰিক্সটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি, সেইবাবে শ্বেয়াৰ কৰিলোঁ। আৰু আলু দিয়াৰ পিছত মই এইখিনি ইয়াত পানী দি দিছোঁ। তাৰপিছত মই এতিয়া ঢাকনিখন লগাই দিলোঁ। ঢাকনিখন অলপ টাইমৰ পাছতে মই এতিয়া আকৌ আঁতৰাই ল'ম। ঢাকনখন আঁতৰাই লোৱাৰ পাছত এতিয়া অলৰেডি মাংসখিনি সিজিছে বাৰু, আলু সিজিবলৈ অলপ টাইম আছে আৰু। মাংস প্ৰায় সিজিছে মাংস। এয়া দেখিছেনে আপোনালোকে, মাংস সিজিছে, আলু অলপ বাকী আছে সিজিবলৈ, আলু সিজিব। আৰু এয়া হৈ গ'ল, দেখিছেনে আপোনালোকে, এয়া মোৰ ভাত সাজ তৈয়াৰ হৈ গ'ল। মা আৰু পাপাহঁতে কিন্তু বহুত ভাল পালে কালি খাই। এয়া মোৰ মাংস, আপোনালোকে কেনেকুৱা লাগিছে ক'ব দেই। এয়া মোৰ পাপা দেই, কালি ৰাতি ভাত সাজ বহুত ভাল লাগিছে বুলি কৈছে। আমাৰ ঘৰত অৱশ্যে মা পাপা আৰু ময়ে থাকোঁ, আৰু গৰমৰ বন্ধৰ কাৰণে মাহী ছোৱালী এজনী আহি আছিলে বাৰু। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে এতিয়ালৈ ধন্যবাদ।